দীঘলী পুখুৰীৰ প্ৰদূষিত পানীয়ে এতিয়া কাল হৈ পৰিছে জীৱকুলৰ বাবে। ইটোৰ পিছত সিটো মাছ আৰু কাছৰ মৃত্যুৰ কাৰণ হৈ পৰিছে দীঘলী পুখুৰীৰ প্ৰদূষিত আৰু অপৰিষ্কাৰ পানী। দীঘলী পুখুৰীৰ চৌদিশ এতিয়া গোন্ধময় পৰিৱেশে বিৰাজ কৰিছে। পুখুৰীৰ প্ৰদূষিত পানীৰ বাবে পুনৰ কালিৰ মৃত্যু ঘটে এটা কাছৰ। পানীত উপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে কাছটোক। মাছ আৰু কাছৰ এই অস্বাভাৱিক মৃত্যুৱে এতিয়া শংকিত কৰি তুলিছে সচেতন মহলক। নিউজ ডেস্ক ৰিপৰ্ট, অসম টিভি। আজি ৰাতিপুৱা গম পালোঁ যে ইয়াৰ আগতে দুদিনৰ আগতে পানীটো আৰু দুৰ্গন্ধ এটা আহি আছিলে, মানে স্বাভাৱিক দুৰ্গন্ধ নহয়। এইটো যিটো হেৰি হৈছে পুখুৰী অলপ লেতেৰা হোৱাৰ কাৰণে সেইটো উৎপন্ন হৈছে। আগৰ পিছতো এনেকুৱা হয়, অলপ যেতিয়া পুখুৰী ভূ কৰিবলৈ যেতিয়া বস্তু এটা এইবিলাক ময়লাবিলাক আহি পিছত বহুত বৰষুণৰ কাৰণে ময়লাবোৰ আহি পালে, আহি পোৱা ওপৰৰ ফালে উঠাৰ কাৰণে সেইটো অলপ ৰ'দ আহি গ'ল। এই দুদিন ৰ'দটো পালে, ৰ'দটো পোৱাৰ পিছত সেইবিলাক বুট মাৰিলে সেইবিলাক দুৰ্গন্ধবোৰ হেৰি হৈছে। আৰু ইতিমধ্যে আজি দুদিনৰ আগতে অলপ মেডিচিন দিছিলে, সেইটো ফাটি গৈছে, গৈ দুৰ্গন্ধটো চব হেৰি হৈছে, মানে কমি গৈছে। দুৰ্গন্ধটো কমি যোৱা তাৰপিছত আমি ভাবিলোঁ যে এতিয়া আজি যথেষ্ট পানী দুৰ্গন্ধ কমিছে, কিন্তু আৰু আজি হঠাতে এই তাৰ মাজতে কাছটো অলপ মই আজিহে পৰিলক্ষিত।